কি খবৰ আপোনালোকে বাৰু 10 মিনিটৰ ভিতৰতে ডিসকাস কৰি খানা পাতি পাইছেনে? মোৰ লগৰ দুটামান আছে জানেনে, খানা খাওঁ বুলি ক'লে মুঠতে খাওঁ, গ্ৰুপ এটা খুলি 10 মিনিটৰ ভিতৰত ডিসকাস কৰি এতিয়া হেনো আমাৰ ঘৰলৈ আহি আছে খানা এটা খাব। খানা হয়নে নহয় নাজানো, কিন্তু হ'ব বুলি আশাটো ৰাখিছোঁ আৰু ময়ো তাতে অকণমান যোগদান কৰিছোঁ। খানা হয়নে নহয় তাকে চাব, বেলেগ নাচালেও দেই। আমাৰ প্ৰভুসকল পালে সেয়া খৰি ফলাত বিজি। জীৱনত খৰি ফালি পাইছিলি না? পাইছে মজা পাইছে আৰু হ'ব বিয়া পতাৰ পিছত এইটো অনুভৱ কৰিবি। ঐ বান ৰছী এডালে গোটেইকেইটা ডেকা ল'ৰাসকল চাই লওক, আপোনালোকেও বিয়া পতাৰ পিছত এনেকৈ মানুহজনীক খৰি ফালি দিব লাগিব, নহ'লে আপোনাৰ পিঠি বহল হ'ব, বুজিছে? চাই লওক। হেল্ল' গাইজ, পোলাও বনোৱা হ'ব। এয়া কুকা। হেল্ল' গাইজ, এয়া আমাৰ পাৰ্টি। এতিয়া যাবি ক'লৈ যাবি? এতিয়া যাম আমি মানালী যাব। এইফালে কুকাৰ, এইফালে মই লৈছো কেৰাহী, পোলা কেৰাহী, দৈ পোলাও বনালো দেই। পোলাও বনালে পাহৰি গ'ল নহয়। কি তহঁতি পাছ কেইখন লৈ লওঁ আকৌ, জাপান বৰ্ডাৰ পাছ হ'ব। পাৰ্চ নিব লাগিব। গৈ থাকো এতিয়া, খাই লওঁগে বাৰু দেই। কৃষ্ণ। আমি বাৰু খানা খোৱাটো হ'লগে ফাইনেল, আপোনালোকে নাজাৰাটোকে এবাৰ চাই লওক। ৱাও, কুকাৰ অনাৰ চিষ্টেম দেখিছেনে বাৰু ৰাইজ? অৱস্থা কেনেকুৱা? অৱস্থা দুবস্থা হৈ গৈছে। মোৰ চাকৰি পালে 7 দিন 7 ৰাতি খানা যিমান খায় 7 দিন খাই থাকিব লাগিব। আৰু তাত বেলেগ এটা ৰুল আছে, সেইটো মই ৰুলটো নকওঁ। চব বন্ধ মানে সেইবোৰ পাৰিব, সেইবোৰ পাৰিব, ফেচিলিটি চব আছে। মেহেন্দি কেনি গ'ল? খালি 7 নম্বৰ দিনা কাক উঠোৱাই দিব সেইটো ঠিক নাই মানে। মোক দি দিবি, সেইটো মানে লতাই হ'ব। সুদাই দিব নে পাহাৰৰ মালিকে। ভাল লাগিলে। খৰি ফালিলে কিন্তু আনিবলৈ পাহৰি থাকিলে হ'বলা ৰাইজ। এয়া দেখিছে, খৰিৰ কাৰণে হাবাথুৰি খাই ফুৰিছে, এটা হাত দুখন মাৰি মাৰি কিনো কৈ ফুৰিছে ভগৱানে জানে। এফালে গৰুজনীও কৈছে চাগে তহঁতৰ দ্বাৰা নহ'ব বোপাইহঁত, ঘৰলৈ যা গৈ যা। এয়া দেখিছে নহয়, ইচাৰা দি দিছে, তাইও গম পাই গৈছে। ফাইনেলি মেইন গায়িকা উপস্থিত হৈ গ'ল। কিবা লাগিছে, নমস্কাৰ। ই কান্দি আছে আৰু তই পূজা কৰিছে। জুই ধৰিছে, জুইত আকৌ কোনফালে ধৰে তাকো নাজানে বুৰ্বককেইটা। উত্তৰ ফালে চৰু, গম পাইছ নাই? উত্তৰে চৰু, দক্ষিণে গৰু, পূবে ভঁৰাল, পশ্চিমে গঁৰাল। কণী গুচাইছে। এইফালে আলু। খাবলৈ পাম নে নাপাম নাজানো ৰাইজ। এয়া দেখিছে নহয়, কাৰিকৰ মানে আমাৰ কাৰিকৰ বহুত লেজি। ৰাতিপুৱা ইমানেই যোগাৰ কৰিছে, এতিয়ালৈকে কিন্তু খাব হোৱা নাই। 3টা বাজিলে ফাইনেলি হৈছেগে আৰু। এতিয়া মই পানী দিম, সেয়াই। হেল্ল' গাইজ, এয়া খাব হৈছে ফাইনেলি আমাৰ পোলাও ৰেডি। এইফালে ডিছ পাই ৰখি আছে, এইফালে ৰখি আছে। নিজৰ পাতত খুব সৰহকে নলবি। দুহেটাই লৈছো মই। কুকাৰ কাৰ ভাই, কুকাৰ কাৰ। খালো বলো আৰু এৰিয়া চফা কৰি ঘৰহে যোৱাগে কথা। এটা খাই বৈ শুই পৰিছেও, গেলা লাগিলে। সেয়াই হৈছে আমাৰ আবতৰীয়া খানা। আৰু ইহঁতৰ লগত গ'লে পেট মৰিব বুলি মই একদম ডাঠি কৈ দিব পাৰোঁ। আৰু এইবাৰ যদি যাওঁ তেন্তে মই ঘৰতে 2টামান ভাত খাই যাম বুলি ভাবিছোঁ, কাৰণ ইহঁতৰ লগত গ'লে পেট মৰিব। আপোনালোকেও যদি আমাৰ লগত খানা খাম বুলি ভাবিছে, ঘৰতে 2টামান হ'লেও খাই আহিব, পেটত পেলাই আহিব, নহ'লে সিহঁতি পেট মাৰিব। দেখিলেই নহয় ৰান্ধনি কিমান স্পীড। গতিকে ভিডিঅ'টোত শিকিবলগীয়া একো নাই, কিন্তু আমি কেনেকৈ এই খানাটো খালোঁ, আগতে মই এই খানা ভ্লগ বনোৱা নাই, এইবাৰ বনাই থলোঁ স্মৃতি হিচাপে। গতিকে চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ নকৰিলেও হ'ব, ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই। আৰু আপোনালোকৰ ফালে ধান ওলালে নাই? আমাৰ ফালে ধান ওলালেই।